Hello, my warriors. Welcome to Tesla Teachings. কি খবৰ ষ্টুডেণ্টছ ভালনে চবে বঢ়িয়া মজাৰ আছা আশা কৰোঁ আমাৰ ভিডিঅ' তোমালোকে চাইছা না বুজি পাইছা নে নাই ঠিক আছে কমেণ্ট কিয় নাহে তোমালোকৰ হা কমেণ্ট আহিব লাগে না ছাৰ আমি বুজি পাইছোঁ না পোৱা নাই ক'ত বা যদি ডাউট হয় চ' যিহেতু তোমালোকৰ কমেণ্ট অহা নাই তো মই ভাবি লৈছোঁ তোমালোকৰ ডাউট নাই হয়নে ডাউট আছে নেকি তো আজি এটা যাতে কমেণ্ট হৈ যায় যে ছাৰ আমাৰ কোনো ডাউট নাই যেতিয়া এইটো ভিডিঅ' আপলোড হ'ব এইটো ভিডিঅ' যেতিয়া আপলোড হ'ব তাতে যাতে কমেণ্ট আহি যায় ছাৰ কোনো ডাউট নাই তোমালোকে তাতে কমেণ্ট কৰি দিলে কি হ'ল তাতে কি কমেণ্ট কৰিবা তোমালোকে জানা ন' ডাউটছ এইটো কমেণ্ট কৰি দিলে হ'ল ঠিক আছে বাকী কেনে চলি আছে তোমালোকৰ চবেতো ক্লাছেছ ষ্টাৰ্ট হ'লে চাগে তোমালোকৰ না ক্লাছেছ ষ্টাৰ্ট হ'ল কলেজত যোনে য'ত কৰি আছা ভালে এইবাৰ আমি শিকিছিলোঁ সম্বন্ধ ৰিলেশ্যন আমাৰ শেষ হ'ল ভালকৈ না ৰিলেশ্যন আমাৰ 4টা ভিডিঅ' আছিলে পাৰ্ট 1 পাৰ্ট 2 পিছত আমাৰ এক্সাৰচাইজৰ 2টা ভিডিঅ' গ'ল পাৰ্ট 1 পাৰ্ট 2 অ'কে আজি আমি কি কৰিম ফাংচনৰ ফলনৰ এক্সাৰচাইজ 1.2 1.2ৰ আমি গোটেই ডিছকাশ্যনটো আজি আমি কৰিম তাৰ আগৰ ভিডিঅ' ফলন কি হয় কেই প্ৰকাৰৰ ফলন হয় একৈ কি আচ্ছাদক এইবিলাক চব বুজাই দিয়া হৈছে আশা কৰোঁ তোমালোকে সেই ভিডিঅ'টো চাই বুজি লৈছা আশা কৰোঁ এই ভিডিঅ'টো চাই তোমালোকে আৰামছে চবে বুজি লৈছা হৈছে না ঠিক আছে তো তেতিয়াহ'লে ষ্টাৰ্ট কৰোঁ শুভ কাম মে দেৰি কিউ লেটছ ষ্টাৰ্ট অ'কে তো আজি আমি ষ্টাৰ্ট কৰিম এক্সাৰচাইজ 1.2 অ'কে চোৱা ভালকৈ ষ্টাৰ্ট কৰোঁ ঠিক আছে চ' আমি 2টা বস্তু শিকিছিলোঁ মই একবাৰ সৰুকৈ এটা ৰিভিজন দি দিওঁ তোমালোকক 2টা বস্তু শিকিছিলোঁ এটা শিকিছিলোঁ আমি একৈ কি এটা শিকিছিলোঁ আমি আচ্ছাদক না এটা শিকিছিলোঁ আমি একৈ কি হেণ্ডৰাইটিং ইগন'ৰ মাৰা আগতে কৈছিলোঁ হা হেণ্ডৰাইটিং ইমান ভাল নহয় মোৰ অ'কে আৰু এটা কি শিকিছিলোঁ আচ্ছাদক এই 2টা বস্তু আমি আমাৰ প্ৰিভিয়াছ ভিডিঅ'ত শিকিছিলোঁ না এই 2টা বস্তু আমি আমাৰ আগৰ ভিডিঅ'ত য'ত মই ফলনৰ ডিটেইলছ ডিছকাশ্যন কৰিছিলোঁ তাতে মই বুজাই দিছিলোঁ ঠিক আছে মই আৰু একবাৰ ৰিভিজন দি দিওঁ তোমালোকক জাষ্ট ছাপ'জ কোনোবাই যদি আগৰ ভিডিঅ'টো চোৱা নাই একবাৰ এটা ৰেফাৰেঞ্চ দি দিওঁ একৈ কি মানে কি আছিলে ধৰা এই এটা সম্বন্ধ আছে না অ'কে তো আমি কি কৈ আছিলোঁ এটা হ'ল একৈ কি এটা হ'ল আচ্ছাদক এ আৰু বি 2টা সংগতি আছে ধৰা এনে ধৰিলোঁ এ আৰু বি 2টা সংগতি আছে এইত মৌল কি আছে 1 2 3 বিৰ মৌল কি আছে 4 5 6 একৈ কি মানে কি আছিলে বেলেগ বেলেগ মৌলৰ বাবে কি হ'ব বেলেগ কি হ'ব এটা আছিলে প্ৰতিছায়া এটা আছিলে পূৰ্ব ছায়া তাৰ মানে 1ৰ কাৰণে প্ৰতিছায়া বেলেগ হ'ব লাগিব 2ৰ কাৰণে প্ৰতিছায়া বেলেগ হ'ব লাগিব 3ৰ কাৰণেও প্ৰতিছায়া বেলেগ হ'ব লাগিব বুজাই দিছিলোঁ তাৰ মানে 2টা বা 3টা মৌলৰ একে প্ৰতিছায়া হ'ব নোৱাৰে যদি 2টা বা 3টা মৌলৰ যদি একে প্ৰতিছায়া হয় তেতিয়াহ'লে এইটো একৈ কি ফলন নহয় বুজাইছিলোঁ না যেনেকৈ এইটো একৈ কি হৈছে না নাই চোৱা 1 আমাৰ 5ত গৈছে 1ৰ ফ্ৰেণ্ড 5 2ৰ ফ্ৰেণ্ড 4 3ৰ ফ্ৰেণ্ড 6 এইটো একৈ কি হৈছে কিন্তু মই যদি এনেকা যদি দিলোঁ হয় এটা ধৰা এনে বুজাবৰ কাৰণে এনেকা দিলোঁ এটা ইফালে 1 2 3 আছে ইফালে 4 5 6 আছে 1ও 5ত গৈছে 2ও 5ত গৈছে 3 6 এবাৰ চোৱা 1ৰো প্ৰতিছায়া 5 2ৰো প্ৰতিছায়া 5 তেতিয়াহ'লে এইটো আৰু একৈ কি নহয় ঠিক আছে আমি ডিছকাছ কৰিছিলোঁ মই জাষ্ট এটা ৰিভিজন দি আছোঁ তোমালোকক হ'ল তাৰপিছত আছিলে আচ্ছাদকে আমাৰ কি কৈছিলে অ'কে এইটো আমি মুছি লওঁ আচ্ছাদক আমাৰ কি আছিলে 2টা সংগতি আছে এ বি আচ্ছাদক কি আছিলে 1 2 3 4 ইয়াতে আছে 5 6 7 ধৰা ইফালে গ'ল ইটো ধৰা আৰু ইফালে গ'ল প্ৰথমত চোৱাচোন এইটো একৈ কি হ'ব নে নাই ষ্টুডেণ্টছ এইটো একৈ কি হ'ব নে নাই গোটেই কেইটা মৌলৰ প্ৰতিছায়া বেলেগ আছে না নাই মানে ইংলিছত যদি কওঁ বস্তুটো কি আছিলে For every elements in A, there should be distinct images. For every elements in A, সংগতি যিমান কেইটা মৌল আছে গোটেই কেইটা distinct images হ'ব distinct image মানে different image different output different প্ৰতিছায়া
তেতিয়াহ'লে 1 6ত গৈছে প্ৰব্লেম নাই, 2 5ত গৈছে বেলেগ প্ৰব্লেম নাই, কিন্তু 4 আকৌ 6ত গৈছে, এই কাৰণে এইবাৰতো এই দুটা মিলি কেনে প্ৰব্লেম হৈ গ'ল। 1 6ত গৈছে, 4 6ত গৈছে, দুটা বেলেগ বেলেগ মৌলৰ একে প্ৰতিছায়া হৈ গৈছে। তাৰ মানে এইটো আমাৰ একোই কি হ'ব নোৱাৰে, তাৰ মানে এইটো আমাৰ 1 1 হ'ব নোৱাৰে। ইজ ইট ক্লিয়াৰ? এইটো 1 1 নহয়। এইবাৰ মই বুজাই আছিলো আচ্ছাদক মানে কি কৈছিলো, এই 2 নম্বৰ সংহতিত যিমান কেইটা মৌল আছে, 2 নম্বৰ সংহতিত যিমান কেইটা মৌল আছে, for every elements in the second set, বি সংগতিত বা 2 নম্বৰ সংগতিত যিমান কেইটা মৌল আছে, গোটেই কেইটাৰে পূৰ্ব ছায়া হ'ব লাগিব। যেনেকা 5ৰ পূৰ্ব ছায়া আছে না নাই? আছে। 6ৰ পূৰ্ব ছায়া আছে না নাই? আছে। এবাৰ কোৱেশ্চন হ'ব পাৰে, স্যাৰ দুটা আছে দেখোন, কোনো প্ৰব্লেম নাই, মিনিমাম এটা হ'বই লাগিব পূৰ্ব ছায়া। মানে for every elements in the second set there should be at least one pre-image. গোটেই কেইটা মৌলৰ বাবে একদম নিম্নতম এটা হলেও পূৰ্ব ছায়া হ'ব লাগে, এটাও যাতে মিছ নাযায়। তাৰ মানে 5ৰ পূৰ্ব ছায়া আছে, 6ৰো আছে, 6ৰ দুটা আছে, কোনো প্ৰব্লেমে নাই। 7ৰো পূৰ্ব ছায়া আছে, তাৰ মানে এইটো আচ্ছাদক হ'বনে নাই? আৰামছে আচ্ছাদক হ'ব। এইবাৰ মই যদি আৰু এটা এক্সাম্পল লিখি দিওঁ তোমালোকক, এইটো অলপ ৰিভিজন চলি আছে ফ্ৰম দ্য ফাৰ্ষ্ট ভিডিঅ' মানে ফলনৰ ফাৰ্ষ্ট ভিডিঅ'ৰ পৰা। অ'কে, এ এটা সংহতি, এ এটা সেট, বি ইজ আনাদাৰ সেট, 1 2 3, ইফালে আছে 4 5 6 7, ই ইয়াতে গৈছে, ই ইয়াতে গৈছে। ফাৰ্ষ্টত মই কোৱেশ্চন কৰিলো একোই কি, মানে 1 1 হ'বনে নাই? ইংলিছত এইটো আছিলে 1 1, আৰু এটা নাম ইয়াৰ ইংলিছত কি আছিলে? ইনজেক্টিভ ফাংচন। This is 1 1 function or injective function. Itu ki asile onto, ইংলিশত onto function or surjective function. দুটা একে বস্তু, onto আৰু surjective একে বস্তু, 1 1 আৰু injective একে বস্তু। ঠিক আছে, এইবাৰ চাচোন একোই কি হ'বনে নাই? 1 1 হ'বনে নাই? হ'ব, কাৰণ 1ৰ প্ৰতিছায়া 5, ঠিক আছে, 2ৰ প্ৰতিছায়া 4, ঠিক আছে, 3ৰ প্ৰতিছায়া 7, ঠিক আছে। গোটেই কেইটা মৌলৰ যিমান কেইটা মৌল আছে, গোটেই কেইটাৰে বেলেগ বেলেগ ভিন ভিন প্ৰতিছায়া ওলাইছে, সবৰে ডিফাৰেণ্ট, কোনো প্ৰব্লেম নাই, আৰামছে 1 1 হ'ব। কিন্তু এইটো আমাৰ অনটো নহয়। অনটো কি কৈছো? সেকেন্ড সেটত 2 নম্বৰ সংহতিত যিমান কেইটা মৌল আছে, গোটেই কেইটাৰে মিনিমাম নিম্নতম কেইটা পূৰ্ব ছায়া হ'ব লাগিব, এটাতো হ'বই লাগিব, কোনো যাতে মিছ নাযায়। 4ৰ পূৰ্ব ছায়া আছে, 5ৰ আছে, 7ৰ পূৰ্ব ছায়া আছে, 6ৰ কোনো পূৰ্ব ছায়া নাই, 6ৰ কোনো প্ৰি ইমেজ নাই। ইংলিছত হ'ল these are your images and these are your pre-images. 6ৰ কোনো পূৰ্ব ছায়া নাই, যেহেতু 6ৰ কোনো পূৰ্ব ছায়া নাই, সেই কাৰণে এইটো আমাৰ আচ্ছাদক নহয়, তাৰ মানে এইটো আমাৰ অনটো নহয়। ঠিক আছে, অলপ এটা জাস্ট এটা ৰিভিজন দি দিলো তোমালোকক। ঠিক আছে, এবাৰ আমি এক্সাৰসাইজত যাওঁ। ইয়াৰ ভালকে ডিসকাশন আমাৰ আগৰ ভিডিঅ'ত, ফলনৰ যেটা আগৰ ভালকে ডিটেইলছৰ ডিসকাশন কৰা আছে। ওকে, ঠিক আছে, লেটস স্টার্ট। ঠিক আছে, সো ফার্স্ট কোশ্চেন কি আছে স্টুডেন্টস? এক্সারসাইজ 1.2 ৰ ফার্স্ট কোশ্চেন। এফ এটা ফলন হয় কৰ পৰা? আৰ ষ্টাৰৰ পৰা আৰ ষ্টাৰ। এতিয়া আৰ ষ্টাৰ কি হে? তাৰে হে, তাৰে। আৰ ষ্টাৰ কি? এই আকাশত তাৰা নেকি? নহয়, আৰ ষ্টাৰ এটা তাৰা নহয়। কি হৈছে? আৰ ষ্টাৰ হল, ভালকে চোৱা, আৰ ষ্টাৰটো কি? আৰ ষ্টাৰ হল অশূন্য বাস্তৱ সংখ্যা। অশূন্য বাস্তৱ সংখ্যা মানে অল দ্য ৰিয়েল নাম্বাৰ, সব বাস্তৱ সংখ্যা আছে, প্লাস মাইনাস সব আছে, কোন নাই? জিরো নাই। বুঝি পাই? সব আছে, √2, √3, 1/2, 1/5, -5/7 সব আছে, কোন নাই? খালি অকল জিরো নাই। ঠিক আছে, ওকে, কি আছে? আৰ ষ্টাৰ হল অশূন্য বাস্তৱ সংখ্যা। ঠিক আছে, এইবাৰ
তো দুটা কোশ্চেন আছে আমাৰ ফাৰ্ষ্টত আমি ফাৰ্ষ্ট পাৰ্টটো কৰি লওঁ ফলনটো সংজ্ঞা এনেদৰে দিয়া আছে যে f of x কি আছে 1/x দেখুৱা যে ফলনটো একই কি আৰু আচ্ছাদক আমাৰ দেখাব লাগে ফাংচনটো 1 1 হয় as well as কি হয় on 2 হয় হ'ব এবাৰ চাই লোৱা বস্তুটো মই এটা বস্তু কৈ দিওঁ তোমালোকক যেতিয়া আমি বস্তুটো প্ৰুফ কৰিম হসাকে হয় নে নহয় তেতিয়া আমি কি দিম আৰবিটাৰী এলিমেন্টস যাদৃশিক মৌল আরবিট্রারি এলিমেন্টস মানে ইংলিশত কি সরি আরবিট্রারি এলিমেন্টস ইংলিশত হল অসমীয়াত কি যাদৃশিক মৌল মানে আমি এক্স ওয়াই এ বি সি ডি এইবিলাক দি কৰিম বুজি পাইছা আৰু যেতিয়া কিবা বস্তু আমাৰ সত্য নহয় ফলস হৈ আছে তেতিয়া আমি কিবা এটা উদাহৰণ দিম উদাহৰণ মানে নাম্বাৰস দিম 1 2 3 4 কিবা হাফ 4 কিবা এটা নাম্বাৰস দিম আমি নাম্বাৰস দি আমি কি প্ৰুফ কৰিম যদি নহয় আৰু যদি হয় সকলৰ বাবে হ'ব লাগব if it is true it should be true for all the cases এনেকা হ'ব নোৱাৰে যে অলপ কিছুমান এক্সাম্পলৰ কাৰণে তোমাৰ হসা হৈ আছে কিছুমান এক্সাম্পলৰ কাৰণে তোমাৰ মিছা হৈ আছে মানে for some examples maybe it is satisfying for some examples maybe it is not satisfying তেতিয়া হলে অলপ satisfy হল অলপ satisfy নহল এনেকা হল না তেতিয়া হলে আমাৰ কিন্তু কোড যাব লাগব ম্যাথছে কি কয় আধা আধা বা কম বেছি হ'ব নোৱাৰে যদি ট্ৰু হয় সকলৰ বাবে ট্ৰু হ'ব যদি ফলস হয় যদি হসা নহয় তুমি যদি এটাও যদি উদাহৰণ দিব পাৰা যাৰ কাৰণে আমাৰ যি আছে মানে যি কোশ্চেন আছে বা যি কন্ডিশন বা শর্ত আছে যদি নহয় তেতিয়া হলে গোটেইখিনি কিন্তু ফলস হ'ব এটো যাতে আমাৰ মাথাত থাকে কি কলো মই যদি ট্ৰু হয় সকলো ফালেদি ট্ৰু হ'ব লাগব আৰু যদি ফলস হয় তুমি যদি এটা এক্সাম্পল দিও যদি এক ফলস দেখাব পাৰা ই গল ফলস হৈ গল খেলা শেষ হল ঠিক আছে এবাৰ আমি যাও কি আছে তো প্ৰথমত আমি আর একই কি দেখাব লাগে সো r স্টাৰৰ পৰা r স্টাৰ আছে r স্টাৰৰ পৰা r স্টাৰ একই কি মানে কি আছিল for different elements in r star first set to r star second to r star আছে for different elements in r star we need different images in r star মানে বেলেগ মৌলৰ বাবে আমি বেলেগ প্ৰতিছায়া পাম বেলেগ মৌলৰ বাবে আমি বেলেগ প্ৰতিছায়া পাম দুটা বা তিনিটা মৌলৰ একে প্ৰতিছায়া হ'ব নোৱাৰে যদি দুটা বা তিনিটা মৌলৰ একে প্ৰতিছায়া হৈ যায় তেতিয়া হলে ফলনটো আমাৰ আৰু 1 1 নহয় মানে একই কিয় নহয় হৈছে চাও এবাৰ কি আছে এবাৰ মনে একবাৰ চাই লোৱা বস্তুটো চাই লোৱা হা আগৰ মই ৰাফ ওয়ার্ক এটো কিন্তু মই ৰাফ পাৰ না তোমালোকে মই জানাই যে মই সাইডৰ ইফালে ৰাফটো লিখি দিও যাতে বুজাৰ কাৰণে ঠিক আছে R star मैं सब दिबो पारिम अकल 0 दिबो নোৱাৰো कुछ भी दे दो खाली 0 नहीं देना नहीं तो एग्जाम में 0 मिलेगा हल सो 1 दिलु ইয়াতে যদি 1 দিউ মই y মান কি পাম মানে মই যদি 1 দিউ মই পাম 1/1 তার মানে 1 পাই আছো ঠিক আছে মই যদি 2 দিউ ইয়াতে 2 দিলে মই কি পাম 1/2 পাম ঠিক আছে কোনো প্রবলেম নাই মই যদি -1 দিউ ইয়াতে মই পাম -1 এ পাম কোনো প্রবলেম নাই মই যদি -2 দিউ মই আরামসে -1/2 পাম কারণ -2 দিলে -2 তলত যাব -2 তলত লিখিব নালাগে ওপৰত লিখিলো -1/2 পাম এবাৰ কৈছো স্যার মই হাফ দিউ হাফ কারণ মোৰ বাস্তৱ অংক মই সব দিব পাৰো কোনো প্রবলেম নাই দিয়া কি প্রবলেম আছে দিয়া তুমি যদি এটা হাফ দিয়া ইয়াতে হৈ যাব হাফ ইয়াতে যদি হাফ হয় 2 ওপৰত যাব তার মানে কি হৈ যাব স্টুডেন্টস তার মানে 2 হৈ যাব হল নাই এবাৰ তুমি যদি ভাবা যে স্যার মই 1/3 দিম দিয়া 1/3 কি প্রবলেম আছে ইয়াতে যদি তুমি -1/3 দিয়া ইয়াৰ তলত হৈ যাব -1/3 3 টু ওপৰত যাব লগতে মাইনাসও যাব এটো হৈ যাব -3 বুজি পালানে নাই তাৰ মানে এটা বস্তু তোমালোকে ভালকে চাইছা তুমি r স্টাৰৰ মান তুমি জি সংখ্যাই দি থাকা কোনো প্ৰবলেমে নাই চাইছা 1 দিছো 1 পাইছো 2 দিছো হাফ পাইছো -1 দিছো -1 পাইছো -2 দিছো হাফ পাইছো মানে ভিন মৌলৰ বাবে ভিন প্ৰতিছায়া ওলাই আছে চাইছা না নাই বেলেগ মৌল বহাই আছে বেলেগ আউটপুট আমাক দি আছে তাৰ মানে এটো একই কি হবনে নাই মানে 1 1 হবনে নাই গ্যারান্টি হব যেহেতু সব ফালেদি হৈ আছে সব ফালেদি হসা আমি কি দি প্রুফ কৰিম উদাহৰণ সাপেক্ষে প্রুফ কৰিম না
আৰবিটাৰী যাদৃচ্ছিকভাৱে প্ৰুফ কৰিম যদি সকলো ফালে সঁচা হয় আমি যাদৃচ্ছিকভাৱে প্ৰমাণ কৰিম মানে উই উইল প্ৰুভ বাই ইউজিং আৰবিট্ৰাৰী এলিমেণ্টছ আৰু যদি মিছা হৈ যায় তেতিয়াহ'লে উদাহৰণ দি প্ৰুফ এইবাৰ আমি অংকটোত যাওঁ কেনেকা কৰে আই থিংক এইখিনি বুজি পাইছা তোমালোকে বেলেগ বেলেগ মৌল দি আছে ইয়াতে বহাই আছে ওলাই আছে বহাই আছে আৰু সব বেলেগ বেলেগ ওলাব চোৱা এটা বস্তু সেম নাহে ৰিপিট নহয় ঠিক আছে কেনেকা কৰিম ষ্টাৰ্ট কৰো 1 কৰিম আকৌ একো কি লেট x1 comma x2 belongs to quote r star x1 comma x2 belongs to r star x1 comma x2 quote আছে আমাৰ r star আছে এবাৰ we have এটো ইংলিশত লিখিলো প্ৰবলেম নাই তোমালোকে লিখিব পারবা we have আমি জানো ঠিক আছে কি লিখিম f of x1 is equals to f of x2 f of x1 equals to কি f of x2 এটো লিখাৰ ধৰণ বুজাই দিছিলো আগৰ ভিডিওত এটো লিখাৰ ধৰণ f of x1 is equals to কি f of x2 এবাৰ চোৱা f of x কি আছে 1 by x তাৰ মানে f of x1 ইয়াতে যদি x1 বহাও এটো কি হৈ যাব 1 by x1 equals to যদি এটা x2 দিও এটো কি হ'ব 1 by x2 আমাক 1 যেতিয়া আমি কৰিম বা একই কি যেতিয়া আমি কৰিম আমাক কি দেখাব লাগিব x1 is equals to x2 এবাৰ ইয়াকো ঘূৰাই দিলো দুইফালে এনেকা ঘূৰাই দিলো বটল এনেকা ক্যাপ কৰা এনেকা দুইফালে ঘূৰাই দিলো ইয়াক ঘূৰাই দিলে হৈ গল x1 ইয়াক ঘূৰাই দিলে হৈ গল x2 therefore f fallen to কি হৈ গল স্টুডেন্টস আমাৰ একই কি f fallen is f is our 1 function f is our 1 function বুজি পাইছা ক্লিয়াৰ হল ভালকে ঠিক আছে লিখি লোৱা লাগিলে লিখি লোৱা সো আমাৰ 1 হৈ গল 1 কোনো প্ৰবলেম নাই ক্লিয়াৰ হল ওকে এবাৰ আমি কোড যাও এবাৰ আমি আচ্ছা দকত যাও একই কি গল এটা ডান এবাৰ আমি যাও আচ্ছা দকত ফার্স্ট কোশ্চেন অলপ টাইম লাগে টানি দিব পিছৰ কেটা সবা কনফিডেন্স আই যাব পটক আমি জাম্প কৰি যাব পাৰিম ওকে ঠিক আছে ওকে আচ্ছা দকত কি কৈছিলো দ্বিতীয় সংহতিত সেকেন্ড সেটত যিমান কেইটা মৌল আছে for every elements in second setৰ যিমান কেইটা মৌল আছে বা প্ৰত্যেকটো বা প্ৰতিটো যি কোৱা প্ৰতিটো মৌলৰ বাবে 2 নম্বৰ সংহতিত প্ৰতিটো মৌলৰ বাবে আমাৰ কি হ'বই লাগিব পূৰ্ব ছায়া থাকিবই লাগিব লাগব না নাই লাগিবই লাগিব এবাৰ চাও আমি আছে না নাই চোৱা তুমি 1 দিছা তুমি 1 পাইছা তাৰমানে 1 ৰ পূৰ্ব ছায়া আছে হাফৰ পূৰ্ব ছায়া আছে মাইনাসৰ পূৰ্ব ছায়া আছে মাইনাস হাফৰ পূৰ্ব ছায়া আছে তুমি চাইছা সব ইয়াৰ পৰা এতে যি আছে গোটে কেইটা তো পূৰ্ব ছায়া আছে 1 ৰ পূৰ্ব ছায়া পাইছো হাফৰ পাইছো সবৰে পাই আছো তাৰ মানে গোটে কেইটা 2 নম্বৰ সংগতিত যিমান কেইটা মৌল আছে গোটে কেইটাৰে পূৰ্ব ছায়া আছে এবাৰ কোনোবাই কোশ্চেন কৰে স্যার তাতে তো 5/2 আছে আমাৰ 5/2 ৰ পূৰ্ব ছায়া আছে না নাই আছে কিয় নহব মই দেখাই আছো তোমালোকক কাৰ পূৰ্ব ছায়া লাগে 5/2 ধৰা ইফালে 5/2 আছে তাৰ মানে এটা x ৰ মান তুমি কি দিলে 5/2 পাবা মই যদি x ৰ মান যদি 2/5 দিও কি দিলো 2/5 2 ইয়াতে হ'ব 2 ইয়াতে হ'ব 5 5 to 2 ওপৰতে যাব তাৰ মানে 5/2 হল না নাই তাৰ মানে ইয়াৰ পৰা আমি কি গ্যাৰান্টি গম পালো যে r স্টাৰত যিমান কেইটা মৌল আছে গোটে কেইটাৰে পূৰ্বছয়া আছে যেহেতু গোটে কেইটাৰ পূৰ্বছয়া আছে এটো আচ্ছাদক হ'ব আৰু আচ্ছাদক হ'ব মানে এটো কি হ'ব এটো অনটো হ'ব যদি সব ফালে দিয়ে সহসা তাৰ মানে কি দি প্ৰুফ কৰিম আৰবিটাৰী এলিমেন্টস যাদৃচ্ছিক মৌল সোৱা লিখাৰ ধৰণটো সোৱা কেনেকা লিখে স্টার্ট করো ঠিক আছে স্টার্ট করো সবে লেট ওকে লেট এটো কার মান সবে জানে এটো y এর মান f of x equals to কি আছিল y এটো হল y এর মান let y equals to কি লিখিলো 1/x ইয়াৰ পৰা তোমালোকে x এর মান উলাই লোৱা x এর মান কি হ'ব স্টুডেন্টস 1/y হ'ব না নাই x এর মান কি হ'ব 1/y এবাৰ কেনেকা লিখিম প্ৰতিটো কার বাবে গোটে কেইটা এটো কার মান এটো তো y এর মান আর এখানে কার মান x এর মান হয় না এতে x এর মান দিলে তুমি y এর মান পাই আছা গোটে কেইটা y এর বাবে আমার x হবই লাগিব প্ৰতিটো y belongs to
আৰ ষ্টাৰ কোনটো আৰ ষ্টাৰ 2 নম্বৰ আৰ ষ্টাৰ কাৰণ y টো আমাৰ ইয়াতে আছে x টো ইয়াতে আছে প্ৰতিটো y ৰ বাবে আমাৰ x লাগবয়ে প্ৰতিটো y belongs to r ষ্টাৰৰ বাবে কোন আছে r ষ্টাৰৰ বাবে x belongs to ইয়াতে x ৰ মানটো লিখি দিও ভাল হ'ব বুজাত x কিমান আছে x equals to কিমান 1 by y belongs to x ৰ মান ক'ত থাকে প্ৰথমটো belongs to r star কি লিখছো প্ৰতিটো y belongs to r starৰ বাবে x equals to 1 by x equals to 1 by y belongs to কি r star মানে ইংলিশত কেনেকা for each y belongs to this there exists x equals to r star মানে প্ৰতিটো y ৰ বাবে আমাৰ x ৰ মান আছে না নাই বুজি পাইছা for each y belongs to this there exists x belongs to y such that য'ত f of কাৰ মান x ৰ মান কিমান x ৰ মান 1 by y x ৰ মান কিমান x ৰ মান 1 by y x ৰ মান যদি 1 by y হয় তোমালোকে চোৱা মনে যদি ইয়াতে যদি 1 by y পুট কৰা 1 by y দিয়া তাৰমানে ইটো হ'ব 1 by y এই y টো ক'ত যাব ওপৰত যাব f of x ইটো কাৰ মান ইটো x ৰ মান আৰু x ৰ মান কিমান 1 by y ইয়াতে যদি 1 by y দিও ইটো ইফালে গলে হৈ যাব 1 by y টো ক'ত যাব ওপৰত ইকুয়ালস টু কি হ'ব y therefore f ফলন টু আমাৰ কি হৈ গল আচ্ছা দক f ফলন টু হৈ গল আচ্ছা দক এইটো লিখাটো বুজি পাইছা চাগে হৈছে ক্লিয়াৰ হল তো লিখাৰ ধৰণটো কি প্ৰথমত ধৰিবা যদি হসা হয় y equals to ইটো কাৰ মান y ৰ মান বুজিলো সিস্টেমটো বুজিলো ইটো কাৰ মান y ৰ মান লিখিলো ইয়াৰ পৰা কাৰ মান ওলাবা ইয়াৰ পৰা ফাৰ্ষ্টত x ৰ মান ওলাবা তাৰ পিছত কি লিখিম প্ৰতিটো y belongs to r star মানে প্ৰতিটো y belongs to 2 নম্বৰ সংগতিত সব y ৰ কাৰণে প্ৰতিটো y belongs to r star ৰ বাবে x equals to y belongs to r star কি হ'ব লাগিব x equals to r star হ'ব লাগব না নাই হ'ব ঠিক আছে হ'ব লিখি দিয়া প্ৰবলেম নাই প্ৰতিটো y belongs to r star ৰ বাবে x equals to 1 by belongs to r star হ'ব যত f of x কোন x হল 1 by y ইয়াৰ পৰা ওলাইছো f of x equals to সদায় কি পাবা f of x equals to সদায় কি পাম আমি y এ পাম তুমি বহাই চাব পাৰা ইয়াতে যদি x ৰ মান 1 by y বহাই দিয়া ইয়াতে যদি 1 by y বহি যায় y টো ওপৰত যাব y পালা therefore f ফলন টু আচ্ছা দক ক্লিয়াৰ হৈছে না মানে বুজি পাইছা তোমালোকে ভালকে ক্লিয়াৰ হৈছে কিবা তো ডাউট নাই ইয়াতে ওকে তো এটো হল লিখাৰ ধৰণ যদি আমাৰ আচ্ছাদক হয় কেনেকা কৰে y আছে ইয়াৰ পৰা x ৰ মান উলাই লোৱা এই লাইনটো ফিক্স প্ৰতিটো y ৰ বাবে x equals to 1 by y হ'ব যত f of x is equals to y ক্লিয়াৰ হৈছে ঠিক আছে আমি তেতিয়া হলে ইয়াৰ সেকেন্ড পাৰ্টৰ কোশ্চেনত যাও এতিয়া আমি ইয়াৰ সেকেন্ড পাৰ্টত যাও ঠিক আছে সেকেন্ড পাৰ্টত যাও চাও কি আছে সেকেন্ড পাৰ্টত তোমালোকে যদি ভালকে চোৱা কি লিখা আছে যদি আদি ক্ষেত্ৰ মানে বুজাইছিলো ডোমেইন না যদি আদি ক্ষেত্ৰ প্ৰথমটো যদি আদি ক্ষেত্ৰটো r স্টাৰৰ হলনি n দিয়া হল তাৰ মানে এবাৰ আন নাই এবাৰ r ঠাইত কি আছে n মানে কি আছিল আমাৰ ন্যাচাৰাল নাম্বাৰ n মানে কি আছিল ন্যাচাৰাল নাম্বাৰ কৰ পৰা আৰম্ভ হয় 1 ৰ পৰা 1 2 3 4 ডট কিমান লৈকে যায় ইনফিনিটি লৈকে যায় এইবাৰ চোৱা কৰ পৰা কৰ গৈছে এবাৰ n ৰ পৰা r স্টাৰ মানে ন্যাচাৰালৰ পৰা ৰিয়েল নাম্বাৰ কি ৰিয়েল নাম্বাৰ যত কোন নাই আমাৰ 0 নাই ঠিক আছে স্বাভাৱিক সংখ্যাৰ পৰা আমি ক'ত যাম বাস্তৱ সংখ্যাত যাম কিন্তু এনেকা বাস্তৱ সংখ্যা যত 0 নাই এইবাৰ চবা তাৰ মানে এইবাৰ এটো আমাৰ ৰাফ চাইলোৱা ফাৰ্স্ট কোশ্চেনটো অলপ টাইম লাগে তাৰ পিছত তোমালোকৰ এটা ফ্লো আহি যাব আৰামসে ইজি হ'ব এইবাৰ চোৱা কি আছে ভালকে চাও কোড গৈছে n ৰ পৰা r স্টাৰ এইবাৰ x ৰ মান n কৰ পৰা আৰম্ভ 1 ৰ পৰা যদি মই 1 দিও মই হাফ পাম 2 দিলে কি লিখলো মই 1 দিলে বলে হাফ পাম সরি ইটো মিস্টেকত ভুলত হৈ গল 1 দিলে আমি কি পাম 1 দিলে 1 পাম 2 দিলে হাফ পাম 3 দিলে 1/3 পাম এবাৰ এটা বস্তু চোৱা তোমালোকে কি চোৱা ইয়াতে তো ন্যাচাৰাল ইয়াতে তো স্বাভাৱিক সংখ্যা আছে
তাৰ মানে এই সংগতিত আমাৰ 1 2 3 4 এইবিলাক সংখ্যা আছে আৰু ইয়াতে আছে r ষ্টাৰ মানে ইয়াতে আমাৰ 0 আছে না নাই আছে না নাই কোৱাচোন আছে না নাই ভালকে কোৱা ইয়াতে আমাৰ 0 কিন্তু এবাৰ নাই খালি যদি r হলাক হয় তেতিয়া হলি 0 আছে যেহেতু কাৰণ কিয় লিখিলো কাৰণ বাস্তৱ সংখ্যা ভাবিলে তোমালোকে 0 ভাববা কিন্তু ইয়াতে কিন্তু 0 নাই কিয় 0 নাই ভালকে চোৱা লিখাই আছে r ষ্টাৰ হল অশূন্য বাস্তৱ সংখ্যা 0 বাদ দি বাকি সব আছে 0 বাদ দি বাকি সব আছে তাৰ মানে এবাৰ ইয়াতে কোন কোন আছে ইয়াতে সব পজিটিভ নাম্বাৰ আছে ইয়াতে সব নেগেটিভ নাম্বাৰ আছে হ'ব এনে লিখলো ইটো সো ইয়াতে সব পজিটিভ সংখ্যা আছে সব নেগেটিভ এবাৰ এটা বস্তু তোমালোকে ভালকে চাইছা তুমি 1 দিছা তুমি 1 পাবা তাৰ মানে পজিটিভৰ ফালে গৈ আছা তুমি 2 দিছা তুমি হাফ পাবা তুমি 3 দিছা তুমি 1/3 পাবা তুমি যিকোনো স্বাভাৱিক সংখ্যা দি থাকা তুমি যিকোনো ন্যাচারাল নাম্বার দি থকা তোমার আনসারটো সদায় যাই কেনে প্লাসৰ ফালে যাব হয় না নাই তুমি যিকোনো কাৰণ ইয়াতে প্লাস দি আছা ইয়াতে তো প্লাসে পাবা তেতিয়া হলে এটো একই কি হ'ব না নাই বেলেগ বেলেগ মৌলৰ বাবে আমি বেলেগ বেলেগ প্ৰতিছায়া পাই আছো না নাই আৰামছে পাই আছো প্রবলেম নাই তো একই কি হব না নাই হব তুমি 1 দিছা 1 পাবা 2 দিছা হাফ 3 দিছা তুমি 10 দিলে 1/10 পাবা ইটো বেলেগ হল তুমি 100 দিলে 1/100 পাবা ইটো বেলেগ হল তেতিয়া হলে তো একই কি হব না নাই একই কি হব কেনেকৈ কৰিম যাদৃচ্ছিক ভাবে একে ধৰণৰ লিখা let x1, x2 belongs to এইবাৰ প্ৰথম অংগটিত কোন আছে n তাৰপিছত কি লিখিম we have কি লিখিম f of x1 is equals to f of x2 f of x1 কিমান হ'ব আমাৰ 1/x1 আর f of x2 কিমান হ'ব 1/x2 আরেকবার ঘুরাই দিয়া ঘুরাই দিলে এটো হ'ব x1 is equals to x2 therefore f ফলন 2 এই লাইনটো তোমালোকে জানাই f ফলন 2 কি হ'ব একই কি মানে f is 1 1 different এলিমেন্টসৰ কাৰণে আমি different ইমেজ পাইছো ভিন মৌলৰ বাবে আমি ভিন প্ৰতিছায়া পাই আছো প্ৰবলেম নাই একই কি হল একে লিখাৰ ধৰণ একে খালি কি চেঞ্জ হল তাতে আমাৰ r ষ্টাৰ আছিল এবাৰ আহিলে আমাৰ n বাস এখিনি চেঞ্জ হল আৰু কোনো চেঞ্জ হোৱা নাই ক্লিয়াৰ হৈছে এবাৰ আহু আমি কোড আচ্ছাদকত এইবাৰ ভালকে চাবা এবাৰ বস্তুটো ভালকে চাবা ঠিক আছে এবাৰ ইন্টারেস্টিং হৈ যাব অলপ আচ্ছাদকটো নহব কেনেকৈ নহব চোৱাচোন মই আচ্ছাদকত কি কৈছিলো দ্বিতীয় সংহতিত যিমান কেইটা মৌল আছে গোটেই কেইটাৰে পূৰ্বছায়া হ'ব লাগিব ফৰ এভৰি এলিমেন্টস ইন দা সেকেন্ড সেট দেয়াৰ শুড বি এট লিস্ট ওয়ান প্রি ইমেজ মিনিমাম এটা হলেও পূৰ্বছায়া হ'ব লাগিব মিনিমাম এটা হলেও প্রি ইমেজ হ'ব লাগিব মই এটা কথা বাৰে বাৰে এই কাৰণে কৈ আছো যাতে তোমালোকৰ মাথাত এনেকৈ সোমাই যায় এটা ওলাই না যায় কেতিয়াও হ'ব এইবাৰ চোৱা কি হল এইবাৰ চোৱা তুমি 1 দিছা 1 পালা 2 দিছা হাফ পাইছা 3 দিছা 3 পাইছা তুমি যিকোনো ন্যাচারাল নাম্বার স্বাভাৱিক সংখ্যা দি যোৱা তুমি সদায় প্লাসৰ ফালে যাবা খালি প্লাসৰ ফালে যাবা সব খালি প্লাসত এটাক কৰি আছে এইফালে পুৰা এটাক কৰি আছে খালি প্লাসৰ ফালে ইফালে তো নেগেটিভ নাম্বারও আছে না ইফালে আমাৰ r ষ্টাৰত নেগেটিভ নাম্বার আছে না নাই স্যার আমাক তো কোনো এটাক কৰা নাই আমি বাছি গৈছো আমি রিল্যাক্স নেগেটিভৰ ফালে কোনো এটাক কৰাই নাই তার মানে এই যে ইফালে যে আমার 2 নম্বৰ সংগতি যে ইমান যে নেগেটিভ সংখ্যা আছে -1 -2 -up -7 -5/7 যিমান আছে এটাৰো পূৰ্বছায়া নাই কোনো এটা কৰবা হয় নাই মানে শিল লগাইছে কোনো এটাকে কৰা নাই মাৰ ছাতি পে কুছ নি হোগা কোনো এটা কৰবা হয় নাই যদি কোনো এটা কৰবা হয় নাই তার মানে ইয়ার তো পূর্বছায়া নাই আর ইয়ার যদি পূর্বছায়া নয় তেতিয়া হলে ইটো আচ্ছাদক হব নোৱাৰে ইট ক্যান নট বি অন টু ফাংশন বুঝি পাইছে ভালকে গোটেই কেইটাৰ 2 নম্বৰ সংগতিত গোটেই কেইটা মৌলৰ পূৰ্বছায়া লাগব পজিটিভ কেইটাৰ আছে একচুয়ালি গোটেই কেইটা পজিটিভৰো নাই কব গলে গোটেই কেইটা পজিটিভৰো নাই কেনেকা নাই তুমি 1 দিছা 1 পাইছা 2 দিছা হাফ পাইছা 2 তো নাই না কব গলে 2 তো আমাৰ পূৰ্বছায়া নাই না কিন্তু শর্টকাটত আমি যাও শর্টকাট মানে ইজি প্ৰসেসত যাও এটা নেগেটিভ নাম্বাৰৰ যি কোনো নেগেটিভ সংখ্যাৰে পূৰ্বছায়া নাই সেই কাৰণে এই ফলনটো আমাৰ আচ্ছাদক নহয় সিম্পল নহয় তাৰ মানে উদাহৰণ দি বুজাব লাগিব এবাৰ লাগব উদাহৰণ দি বুজাব কেনেকা লিখিম উদাহৰণ দি বুজাব চাই লোৱা আৰামছে চাই লোৱা কোনো প্ৰবলেম নাই কেনেকা লিখিম উদাহৰণ দি let এটা নাম্বাৰ ললো যিকোনো নাম্বাৰ যিকোনো নেগেটিভ নাম্বাৰ লোৱা -2
বিলংস টু আর স্টার মাইনাস টু আর স্টার মানে 2 নম্বর আর স্টার আছে বাট কিন্তু 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 মাইনাস টুর কোনো কি নাই মাইনাস টুর কোনো পূর্ব ছায়া মাইনাস টুর কোনো পূর্ব ছায়া নাই মাইনাস টুর কোনো পূর্ব ছায়া নাই মাইনাস টু আছে নেকি কিবা দিলি মাইনাস টু পাবা নেকি নাই তুমি এতিয়া মাইনাস টু কিয় যিকোনো দিব পাৰা যিকোনো নেগেটিভ নাম্বাৰ দিয়া ইয়াৰ কোনো পূৰ্ব ছায়া নাই কিন্তু মাইনাস টুৰ কোনো পূৰ্ব ছায়া নাই therefore f ফলন টু কি নহয় f ফলন টু আচ্ছাদক নহয় f ফলন টু আচ্ছাদক নহয় f is not কি not an onto function f onto function নহয় বাস ক্লিয়ার হইছে না নাই এইবার আই থিংক তোমালোকে ভালকে বুঝি পাইছা কেনেকা একই কি হয় কেনেকা 1 1 হয় আৰু কেনেকা onto হয় মানে কেনেকা আমাৰ আচ্ছাদক হয় হ'ব লিখি লৈছা ভালকে ইন্টারেস্ট লাগি আছে না টান লাগি আছে কি কোৱাৰে হ্যাঁ হ'ব নেক্সটত যাও আমি নেক্সটত যাও নেক্সট কোৱেশ্চনত যাও এইবাৰ অলপ জলদি হ'ব হা ঠিক আছে সোৱা কি আছে তলৰ ফলনবোৰ একই কি আৰু আচ্ছাদক হয়নে পৰীক্ষা কৰা হ'ব এক্সামাইন কৰো আমি হয় না নহয় কি লিখা আছে কৰ পৰা ক'ত ন্যাচারাল নাম্বাৰৰ পৰা ন্যাচারাল নাম্বাৰ ৰাফ কাগজ চাই লোৱা কনসেপ্টটো একবাৰ যদি বুজি পাও না বৰ ইন্টারেস্টিং হয় হা ৰাফ কাগজ চাই লওঁ আমি ৰাফ কামটো চাই লওঁ কৰ পৰা ক'ত গৈছে এনৰ পৰা এন স্বাভাৱিক সংখ্যাৰ পৰা স্বাভাৱিক সংখ্যা যাব f of x কি লিখা আছে x স্কয়ার f of x লিখা আছে আমাৰ x স্কয়ার তাৰ মানে ইফালেও আছে আমাৰ স্বাভাৱিক সংখ্যা 1 2 3 4 5 6 ডট 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 ইফালেও আছে 1 2 3 4 5 6 ডট 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 হয় না নাই মই 1 দিলু 1 স্কয়ার কিমান পাম 1 মই 2 দিলু কিমান পাম কাৰণ স্বাভাৱিক 1 2 3 4 দিব লাগিব মই 2 দিলু 2 স্কয়ার কিমান পাম 4 মই 3 দিলু কিমান পাম 9 তাৰ মানে চোৱাচোন বেলেগ বেলেগ মৌলৰ বাবে ভিন ভিন মৌলৰ বাবে আমাৰ ভিন ভিন প্ৰতিচা আহি আছে না নাই নিজে দেখা পাইছা 1 দিছা 1 পাইছা 2 দিছা 4 পাইছা 3 দিছা 9 পাইছা 4 দিছা 16 পাইছা 5 দিছা 25 পাবা সো বেলেগ বেলেগ মৌলৰ বাবে বেলেগ বেলেগ আমাৰ কি হয় প্ৰতিচা আহি আছে না নাই আৰামছে আহি আছে তাৰ মানে এটো একই কি হ'ব না নাই 1 1 হ'ব না নাই সে ইয়েস অর নো 1 1 হ'ব না নাই আৰামছে হ'ব কি দি কৰিম আমি যাদৃশিক ভাবে আৰু যদি নহয় কি দি কৰিম আমি উদাহৰণ ভাবে এবাৰ লিখো কেনে লিখা ধৰণ একে let x1, x2 belongs to প্ৰথম সংগতি n ঠিক আছে তাৰপিছত কি লিখিম we have f of x1 is equals to কি হ'ব f of x2 আৰু f of x1 মানে কিমান হ'ব এটা x মানে কি x স্কয়ার x1 দিলে কি হ'ব x1 স্কয়ার ইয়াতে কি হ'ব x2 স্কয়ার হৈছে এবাৰ কি হল দুই ফালৰ পৰা স্কয়ার কাটি দিম হবা এনে একচুয়ালি কাটিব নোৱাৰে ঠিক আছে পৰীক্ষা ডাইৰেক্ট লিখিলে কোনো প্ৰবলেম নাই এই অংকৰ একচুয়ালি কাটিব নোৱাৰে বস্তুটো কি হয় ইয়াক একচুয়ালি ইফালে আনিব লাগে ইফালে আনিলে কি হ'ব x1 স্কয়ার মাইনাস x2 স্কয়ার কোন ফর্মুলাত পৰিছে a স্কয়ার মাইনাস b স্কয়ার a স্কয়ার মাইনাস b স্কয়ার পৰিলে কি হ'ব a প্লাস b ইনটু a মাইনাস b এবাৰ a প্লাস b মানে এই দুটা যদি ইফালে যদি লৈ আহা বস্তু এনেকা পাবা কব গলে মই ইফালে লিখি দিম মুছি দিম ইফালে লিখি দিম এনেকা পাবা x1 প্লাস x2 আৰু পাবা x1 মাইনাস x2 ইকুয়ালস টু 0 ঠিক আছে একবাৰ লম e2 ইকুয়ালস টু 0 একবাৰ লম e2 ইকুয়ালস টু 0 আৰু e2 ইকুয়ালস টু 0 তো কেতিয়া হ'বই নোৱাৰে কিয় হ'ব নোৱাৰে কাৰণ তুমি লৈ আছা বাস্তৱ সংখ্যা আৰু বাস্তৱ সংখ্যা সদায় কি হয় পজিটিভ দুটা পজিটিভ নাম্বাৰ প্লাস কৰি আমি কেতিয়াও 0 পাম নেকি তাৰমানে ইটো এনো নহব থাকিল খালি খিনি আৰু ইয়াক ইফালে লৈ গলে কি হ'ব 0 তো ইমান ডিটেইলছত লিখিব লাগে বাট প্ৰবলেম নাই তুমি যদি শর্টকাটত কৰা ইখিনি ফুল মার্কস পাবা কোনো ইস্যু নাই ঠিক আছে তেতিয়া হলে কি কৰো আমি ৰাবাৰটো অলপ বেছিয়ে সৰু হৈ গলি ৰেজাল্টটো আমাৰ না তেতিয়া হলে আমি দুই ফালৰ পৰা স্কয়ার কাটি দিলু কি পাম x1 is equals to x2 therefore f ফলন টু কি হয় ৰে একই কি f ফলন টু একই কি মানে f is 1 1 গল f is 1 1 ক্লিয়ার হৈছে লজিকটো সোৱা লজিক্যালি সোৱা হৈছে না নাই ওকে এবাৰ আমি কি দেখাম আচ্ছাদক মানে আমি কি দেখাম
অনটো হয় না নাই মানে দ্বিতীয় সংহতিত যিমান কেইটা মৌল আছে এনসার টেকিং গম পাইছাই যিমান কেইটা মৌল আছে গোটেই কেইটাৰে কি হ'ব লাগিব গোটেই কেইটাৰে পূৰ্ব ছায়া হ'বই লাগিব যদি এটাও যদি এনেকা ওলাই যাৰ কোনো পূৰ্ব ছায়া নাই তেতিয়া হলে ইটো আমাৰ আচ্ছাদক নহয় মানে ইটো আমাৰ অনটো নহয় ভালকে চা এই চা টুক তো কোনো এটা কৰাই নাই টুৰ তো কোনো পূৰ্ব ছায়াই নাই 3 ৰ কোনো পূৰ্ব ছায়াই নাই 5 ৰ নাই 6 ৰ নাই 7 ৰ নাই 8 ৰ নাই 9 ৰ আছে তাৰ মানে কি ফ্লপ গল না নাই ইয়াৰ নাই ইয়াৰ নাই ইয়াৰ নাই যিকোনো এটা উদাহৰণ দিয়া যিকোনো এটা উদাহৰণ দিয়া আৰু লিখা হৈছে চাগে ওকে যিকোনো এটা উদাহৰণ দিয়া মুছি দিও এখিনি কি লিখিম উদাহৰণ আপেক্ষে লিখিম কি লিখিম let যিকোনো একটা উদাহরণ লো এক সেকেন্ড আমার কলম कहा गया रे ये रहा कलम ঠিক আছে let যিকোনো লোৱা 2 ললেও প্রবলেম নাই কইছো না 2 ললেও প্রবলেম নাই 3 ললেও প্রবলেম নাই যিকোনো এটা লোৱা let 2 belongs to n কোনটো n 2 নম্বৰ n না কোনটো n 2 নম্বৰ n কিন্তু একে ধৰণৰ লিখা কিন্তু কি কিন্তু 2 belongs to কোনো কি লিখিম কিন্তু 2 কোনো কি নাই প্রতিছায়া বা প্রতিছায়া পূর্বছায়া 2 কোনো পূর্বছায়া নাই পূর্বছায়া নাই হইছে 2 কোনো পূর্বছায়া আছে 2 আমার এনত আছে বা 2 কোনো পূর্বছায়া বাট 2 has no pre-image ইংলিশত কি 2 belongs to n 2 ইয়াতে আছে but 2 has no pre-image 2 কোনো পূর্বছায়া নাই therefore f fallen to আমার কি হবো আচ্ছাদক হয় না নহয় আচ্ছাদক f fallen to আমার আচ্ছাদক আরামসে নহয় ক্লিয়ার হইছে ভালকে কনসেপ্ট বুঝি পালা যি কোনো উদাহরণ দিব পারবা হইছে যাও নেক্সট টু যাও না স্টুডেন্টস নেক্সট টু আমি যাও সোয়া কি আছে f এটা ফলন আছে কৰ পৰা ক'ত f ফলনটো আছে z ৰ পৰা z z মানে আমাৰ কি সংখ্যা আছিল z মানে আছিল ইন্টিজাৰ মানে অখণ্ড সংখ্যা অখণ্ডত আমাৰ কোন কোন থাকে 0 থাকবই ইয়াতে সব নেগেটিভ নাম্বার আছে -1 -2 -3 -4 ডট 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 ইফালে আছে 1 2 3 4 ডট 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 ইফালে কৰ পৰা ক'ত গৈছে ৰে আমি z ৰ পৰা z গৈ আছো তেফালে হ'ব 0 -1 -2 -3 -4 ডট ডট ইফালে হ'ব 1 2 3 4 ডট 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 হৈছে দি চাও হ'ব ঠিক আছে স্টুডেন্ট 0 দিলে কিমান পাবা 0 দিলে কিমান পাবা 0 দিলে আমি 0 এ পাম সরি পেনটো পৰি গৈছিল বাই মিস্টেক 0 দিলে কি পাম 0 1 দিলে কি পাম 1 দিলে 1 এ পাম -1 দিলে কি পাম এবাৰ তুমি মাইনাস দিব পাৰিম না ইয়াতে যদি -1 দিয়ে ইয়াতে হ'ব -1 ৰ স্কয়ার আৰু -1 দিলেও তো 1 এ পাবা হল্লা প্রবলেম -1 দিলেও তো 1 এ পাবা এবাৰ 2 দিলে কি পাম 2 দিলে আমি পাম 4 আৰু -2 দিলেও আমি কি পাই যাম 4 একই কি মানে কি আছিল 1 1 মানে কি আছিল ভিন ভিন মৌলৰ বাবে ভিন ভিন প্ৰতিছায়া হ'ব লাগিব দুটা বা তিনিটা মৌলৰ একে প্ৰতিছায়া হ'ব নোৱাৰে একে প্ৰতিছায়া হ'ব নোৱাৰে এইবাৰ সা প্ৰবলেম হল নাই 1 দিও 1 পাইছা -1 দিও 1 পাইছা তাৰ মানে দুটা মৌলয় এটা মানুক এটাক কৰি আছে দুইজন মিলি কেনে বিজিএম খেলব আছে দুইজন মিলি একজনক এটাক কৰি আছে ইটো 1 1 হ'ব নোৱাৰে ইটো 1 1 হ'ব কোনো পদ্ধতি নোৱাৰে তেতিয়া হলে আমি কি দিব লাগিব উদাহৰণ দিব লাগিব কেনেকা লিখিম let 1, -1 belongs to z 1 আৰু -1 0 আছে we have কি লিখিম f of x1 লিখিছিলো x1 মানে কোন 1 equals to f of x2 লিখিছিলো x2 মানে কোন -1 সো আমি তাতে কি প্রমাণ করছিল মনত আছে না আমি করছিল f of x1 আর যদি f of x2 সমান হয় তেতিয়া হলে x1 আৰু x2 সমান হ'ব লাগিব এবাৰ f of 1 দিলেও 1 পাইছা f of -1 দিলেও 1 পাইছা কিন্তু 1 আৰু -1 মানে x1 আৰু x2 সমান নহয় therefore f কি নহব f is not 1 1 অকমেট লিখিলে কি হ'ব f ফলনটো একই কি নহয় আমি ইটো এক্সাম্পল দিম নেকি নাই কোনোবাই যদি 2 আৰু -2 দিয়া ইটো দিও হ'ব
কোনোবাই যদি 3 আৰু -3 দিয়া এইটো দিয়ে হ'ব এটা প্লাছ ললে হ'ল একে নাম্বাৰৰ এটা মাইনাছ ললে হ'ল ক্লিয়াৰ হৈছে তেতিয়া হলে আমাৰ একো কি নহল মানে 1 1 নহল বস্তুখিনি পুৰা লজিক্যাল বস্তুটো পুৰা লজিক্যাল লজিক যদি মিলাই মিলাই কৰা আৰামসে হৈ যাব ঠিক আছে ওকে এবাৰ আমি অনটোত যাওঁ আচ্ছা লগত যাওঁ আচ্ছা লগত কি কৈছিলো 2 নম্বৰ সংগতিত যিমান কেইটা মৌল আছে গোটেই কেইটাৰে পূৰ্বছয়া হ'ব লাগিব এটাও যাতে তাৰ পৰা মিছ না যায় এবাৰ চা 0 ৰ পূৰ্বছয়া আছে 1 ৰ পূৰ্বছয়া আছে 2 ৰ পূৰ্বছয়াটো নাই 3 ৰ নাই 4 নাই আৰু যদি শৰ্টকাটত কৰো আৰু যদি ইজিলি ভাবে কৰো তুমি ইয়াতে 0 দিছা তুমি 0 পাবা 1 দিছা 1 পাবা 2 দিছা স্কয়াৰ আছে না তাৰ মানে তুমি ইয়াতে যিকোনো পজিটিভ সংখ্যা দিয়া তুমি সদায় পজিটিভে নাম্বাৰ পাবা যিকোনো মানে তো মানে 1 2 3 4 এইবিলাক হা যিকোনো মানে এনেকা নহয় যে 1/2 1/3 কাৰণ আমাৰ ফলন ইটো সংগতিটো সেটটোৱে আছে z তাৰ মানে তুমি এটা যিকোনো পজিটিভ সংখ্যা দিয়া তুমি পজিটিভ পাবা 0 দিলে তুমি 0 পাবা আৰু তুমি ইয়াতে যিকোনো নেগেটিভ সংখ্যা দিয়া তথাপি এই স্কয়াৰে ইয়াক তো পজিটিভে বনাই দিব না ইয়াক স্কয়াৰে পজিটিভে বনাই দিব তাৰ মানে ওপৰত যে ইমান কেইটা যে আমাৰ নেগেটিভ সংখ্যা আছে এটাৰো পূৰ্বছয়া নাই এটাৰো যদি পূৰ্বছয়া নাই তেতিয়া হলে ইটো আমাৰ আৰু আচ্ছাদক নহয় ঠিক আছে এক্সাম্পল লও যিকোনো এক্সাম্পল লোৱা কোনো প্ৰবলেম নাই যিকোনো এক্সাম্পল লোৱা মাইনাস ললে হল লৈছো -1 এ লৈছো বা -2 লৈছো -2 belongs to z কিন্তু একে লিখাৰ ধৰণ কিন্তু কি হ'ব কিন্তু -2 কোনো কি নাই পূৰ্বছয়া নাই তাৰ মানে ফলনটো আচ্ছা তো হল নাই f is not on to ডাইৰেক্ট f ফলনটো আচ্ছাদক নহয় ক্লিয়াৰ হৈছে না বুজি পাইছা f ফলনটো আচ্ছাদক নহয় ইন্টারেস্ট লাগছে না এবাৰ ভালকে ক্লিয়াৰ হৈছে ওকে নেক্সট যাও একে এটো হোমৱৰ্ক যাব কৰ পৰা ক'ত গৈছে r ৰ পৰা r ৰিয়েল নাম্বাৰৰ পৰা ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যাৰ পৰা বাস্তৱ সংখ্যা চোৱা 1 দিলি কি পাবা 1 দিলি 1 স্কয়ার কৰিলে কি পাম 1 এ পাম 1 দিলি 1 পাম -1 দিলো কি পাবা 1 এ পাবা 2 দিলি 4 পাবা -2 দিলো কি পাবা 4 এ পাবা কাৰণ স্কয়ার আছে তাৰ মানে ইয়াৰ পৰা আমি কি গম পালো এটো একই কি নহয় একে ধৰে আগৰটো নিচিনা লিখিলে হল না সেম খালি তাতে আমি z লিখিছিলো তাতে r লিখি দিবা তাতে z লিখিছিলো তাতে r লিখি দিবা এক্সাম্পল কি হ'ব সেমে লব পাৰা কাৰণ 1 ৰ ইমেজ কি হ'ব আমাৰ 1 -1 ৰ ইমেজ কি হ'ব 1 তাৰ মানে 1 আৰু -1 মিলি কাক এটাক কৰি আছে 1ত তাৰ মানে দুটা মৌলৰ কি হল এটাই প্ৰতিছায়া হল আৰু যত আমাৰ 1 1 হ'ব নোৱাৰে শেষ ঠিক আছে অনটো হ'ব না নাই অনটো নহয় তো একে তুমি যিকোনো পজিটিভ সংখ্যা দিয়া x স্কয়াৰ এটাক পজিটিভ কৰি দিব তুমি 0 দিয়া x স্কয়াৰ এটাক 0 কৰি দিব তুমি যিকোনো নেগেটিভ সংখ্যা দিয়া x স্কয়াৰ এটাক পজিটিভে কৰি দিব তাৰ মানে ইয়াৰ যিমান কেইটা যে ইমান যে নেগেটিভ সংখ্যা আছিল এটাৰো কোনো পূৰ্বছয়া নাই এই কাৰণে ইটো আমাৰ আচ্ছাদক নহয় একে এক্সাম্পল দিব পারবা যিকোনো এটা নেগেটিভ সংখ্যা লিখি ললে হল ইয়াৰ কোনো পূৰ্বছয়া নাই তেতিয়া হল ইটো আমাৰ আচ্ছাদক নহয় তাৰমানে ইটো কোৱেশ্চনৰ আমাৰ 1 1 ও নহল মানে একই কিও নহল ইটো কোৱেশ্চনত আমাৰ অনটোও নহল মানে আচ্ছাদক নহল ক্লিয়াৰ হৈছে ভালকে এবাৰ ওকে নেক্সট কি চাও এবাৰ কি আছে আকৌ আহিলে আমাৰ স্বাভাৱিক সংখ্যা n ৰ পৰা n মানে 1 2 3 4 5 6 আছে ডট 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 ইফালে আছে 1 2 3 4 5 6 ডট ডট আছে না নাই 1 দিলি 1 কিউব কৰিলে 1 পাম ঠিক আছে 2 দিলি আমি কিমান পাম 8 পাম কাৰণ 2 দিলি 2 কিউব কিমান হ'ব 8 3 দিলি 3 কিউব আমি কিমান পাম 27 এবাৰ চোৱাচোন বেলেগ বেলেগ মৌলৰ বাবে আমি বেলেগ বেলেগ প্ৰতিছায়া পাই আছো নে নাই ডিফাৰেন্ট এলিমেন্টছৰ কাৰণে আমি ডিফাৰেন্ট ইমেজ পাই আছো নে নাই আছো না নাই আৰামসে পাই আছো তেতিয়া হলে এটো আমাৰ 1 1 হ'ব না নাই হ'ব কেনেকা লিখিম যাদৃচ্ছিক ভাবে x1, x2 belongs to n we have f of x1 is equals to f of x2 f of x1 মানে কি হ'ব x1 cube x2 মানে কি হ'ব
x2 কিউব ঠিক আছে একচুয়ালি কি কৰিব লাগে ইফালে আনব লাগে তাৰপিছত a কিউব মাইনাছ b কিউবৰ ফৰ্মুলা বহাব লাগে বাট ইমান ডিটেইলছ ইমানো দৰকাৰ নাই কিউব কিউব কাটি দিয়া কি পাম x1 equals to x2 therefore f ফলন 2 আমি মই বাৰে বাৰে এটাৰ ফলনটো নিলিখো ডাইৰেক্ট লিখি দিম হা f ফলন 2 একই কি f ফলন 2 একই কি মানে f is 1 1 নিজে লজিক্যালি বুজি পাইছা ভিন ভিন মৌলৰ বাবে আমি ভিন ভিন প্ৰতিছায়া পাই আছো হৈছে এইবাৰ চোৱা এবাৰ ভালকে চোৱা আচ্ছা তো হবনে নাই ইন্টারেস্ট লাগছে না নাই বুঝি পাইছা আচ্ছা তো হবনে নাই এই আচ্ছা তো নহয় কিয় নহয় 2 ৰ কোনো পূৰ্বছায়া আছে নাই 3 ৰ কোনো পূৰ্বছায়া আছে নাই 4 অন নাই 5 অন নাই 6 অন নাই এটা দিলেই হল যি কোনো এটা উদাহৰণ দি দিয়া কোনো প্ৰবলেম নাই লিখা হৈছে এটো বুজি পাইছা চাগে ওকে আমি যি কোনো এটা উদাহৰণ দি দিও কোনো ইস্যু নাই কোনো প্ৰবলেম নাই 2 দিয়া 3 দিয়া let 2 belongs to n এই লাইনটো লিখিব পারবা টুৰ কোনো পূৰ্বছায়া নাই লাইনটো আগৰ নিচিনাই যেহেতু টুৰ কোনো পূৰ্বছায়া নাই therefore কি হ'ব f ফলন 2 আচ্ছা দক হয় না নহয় আচ্ছা দক ভালকে লিখা নাই আৰু আচ্ছা দক নহয় মানে এটো হল not on 2 এক এক্সাম্পল ক্লিয়াৰ হৈছে 2 দিয়া 3 দিয়া 4 দিয়া 5 দিয়া 6 দিয়া 7 দিয়া 8 দিব নোৱাৰা কাৰণ 8 ৰ তো পূৰ্বছায়া আছিল না 2 দিয়াৰ লগে লগে 8 পাইছিলা হ'ব ঠিক আছে গল নেক্সট আহো একে এটো তোমালোকে ট্রাই করবা দিস ইজ ইয়োর হোমওয়ার্ক এটা হোমওয়ার্ক দিলো এটো ট্রাই করবা দিস ইজ ইয়োর হোমওয়ার্ক হ'ব নেক্সট কোশ্চেনত যাও কেনে লাগি আছে ইন্টারেস্ট লাগছে না কি কনফিউজিং বস্তু বলে হা 1 1 কি 1 2 কি ইন্টারেস্টিং বস্তু তা নহয় লজিক্যালি ভাবব লাগব তুমি যদি লজিক্যালি ভাবা আরামসে ফলন বুজি পাবা ঠিক আছে এবাৰ চাও নেক্সট কোশ্চেনত যাও কি আছে প্রমাণ কৰা যে বৃহত্তম অখণ্ড ফলন ফার্স্ট ইয়ারত পাইছিলা তোমালোকে গ্রেটেস্ট ইন্টিজার ফাংশন মই অলপ শর্টকাট করে এটা বস্তু বুজাই আছো মই ডিটেইলছত না যাও এতিয়া ফার্স্ট ইয়াৰৰ বস্তু হয় ডিটেইলছত না যাও গ্রেটেস্ট ইন্টিজার ফাংশন বৃহত্তম অখণ্ড ফলন নামতে অখণ্ড আছে মানে ইন্টিজার আছে তোমার মাইন্ডত যাতে ইন্টিজার থাকে তার মানে কোনবিলাক নাম্বার যাতে মাইন্ডত থাকে 0 +1 -1 +2 -2 +3 -3 ডট 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 ঠিক আছে সো বৃহত্তম অখণ্ড ফলন গ্রেটেস্ট ইন্টিজার ফাংশন কেনেকা লিখে কেতিয়াবা ইয়াক বক্স ফাংশন বুলিও কয় ঠিক আছে কেতিয়া ভিতৰত লিখা আছে 2.5 কি লিখা আছে মই শর্টকাটৰ এটা বস্তু এটা ট্ৰিক হিচাপত বুজাই যাম মই ডিটেইলছত যোৱা নাই হা বৃহত্তম অখণ্ড ফলনৰ ডিটেইলছত যোৱা নাই এটো ফার্স্ট ইয়াৰ তোমালোকে শিকি আহিছা ঠিক আছে সো 2.5 আছে অলপ পিছত 2.5 এ কোনটো অখণ্ড সংখ্যাক টাচ করব কোনটো অখণ্ড সংখ্যাত যাই বহি যাব এনেকা কোনটো যাব অখণ্ড সংখ্যা কৈছো ৰে 3 এই মাত্ৰ কোনটো অখণ্ড সংখ্যাক ই ক্রস কৰি আহিলে জাস্ট কাক ক্রস কৰি আহিলে 2 ইষ্টু বুজি পাইছা 2.5 এ অলপ পিছত যাই কোনটো অখণ্ড সংখ্যাত যাই বহিব 3 ত বহিব অলপ আগত জাস্ট এই মাত্ৰ কোনটো ক্রস কৰি আহিছে অখণ্ড সংখ্যা 2 এই দুটাৰ পৰা সৰু কোন হয় স্যার 2 হয় তেতলে 2.5 ৰ বৃহত্তম অখণ্ড ফলন কৰিলে আমি ইয়াৰ আউটপুট কিমান পাম 2 পাম ওকে এটা শর্টকাট ট্রিক এটা হা এটা একটা শর্টকাট ট্রিক জাস্ট ইজি ভাবে মনত রাখার কারণে হা ইয়ার একটা ডিটেইলস আমার বহুত প্রপার্টিজ আছে বহুত ধর্ম আছে বহুত ডাঙৰ একটা এক্সপ্লেনেশন আছে ইয়াৰ গ্রাফ কেট এনে যায় আৰু এনে যায় আৰু এনে যায় ওকে স্টেপ ফাংশন বুলি কয় ইয়াৰ গ্রাফটো ঠিক আছে ওকে আৰু এটা চাও ধৰা 1.3 আছে অলপ পিছত কোনটো অখণ্ড সংখ্যা কি টাচ করব 2 স্যার 1.3 পিছত 2 টাচ করব এই মাত্ৰ কোনটো অখণ্ড সংখ্যা কি ক্রস কৰি আহিলে 1 এই দুটাৰ পৰা সৰু কোন 1 কি পাম 1 পাম এবাৰ কোশ্চেন হ'ব পাৰে স্যার ইয়াতে যদি 5 লিখা থাকে 5 লিখা থাকিলে এটো 5 এ হ'ব কিয় কাৰণ 5 নিজে এটা অখণ্ড সংখ্যা একেদৰে মাইনাসৰ টাইমতো হয় এটা মাইনাস দেখাই দিম নেকি এটা মাইনাস এটা দেখাই দিও হা সাপোজ এনেকা লিখা আছে কি কিবা লিখিলো -2.3 এ লিখিলো 2.3 এ লিখিলো হা এতিয়া তোমালোকে ডিৰেকশনটো চাব নালাগে কোনফালে কি দি আছো এটো ডিৰেকশন চাব নালাগে এটো জাস্ট মই শর্টকাটৰ তোমালোকে এটা ৰিভিজন টাইপৰ অলপ বুজাই আছো এটো অংকৰ কাৰণে কি বুজাইছো হা ঠিক আছে ডিৰেকশন চাব লাগে ইফালে দিয়া মেটাৰ নাই অলপ পিছত এটো কাক টাচ করব -2.3 এ অলপ পিছত -2.3 এ ধৰিলো কাক টাচ করব -3 টাচ করব ধৰি লৈছো আমি
হা আমি এনেকা ধৰি লৈছো যে -2.3 -2.4 -2.5 এনেকে ধৰি ক'ত যাব -3 যাব এই মাত্ৰ কাক ক্ৰছ কৰি আহিলে -2 একচুৱেলি ইয়াৰ ডিৰেকশ্যন ইফাল ইফাল হ'ব লাগে কাৰণ নেগেটিভ নাম্বাৰ ইফালে যেতিয়া যায় নাম্বাৰ কেইটা ডাঙৰ ডাঙৰ হয় কিন্তু কি হয় যিমান নাম্বাৰ ডাঙৰ হ'ব নেগেটিভত ইমান সৰু হৈ যাব নাম্বাৰটো ঠিক আছে এইটো জাষ্ট এনে বুজাৰ কাৰণে অলপ পিছত কাক টাচ কৰিব -3 এই মাত্ৰ কাক ক্ৰছ কৰি আহিছে -2 এই দুটাৰ পৰা সৰু কোন ইয়াতে 2 আছিল সৰু ইয়াতে 1 আছিল এই দুটাৰ পৰা সৰু কোন এবাৰ কিন্তু -2 নহয় সৰু কোন -3 এনেকা আমাৰ বৃহত্তম অখণ্ড ফলন কাম কৰে শৰ্টকাটত যদি ক'ব লাগে অলপ জাষ্ট সিম্পল দুটা লাইনত যদি ক'ব লাগে কেনেকা ওলায় পটককে এইটো ঠিক আছে কিন্তু এনেকা নাভাববা যে এইটো একদম এক্সাক্ট টেকনিক এইটো নহয় এক্সাক্ট টেকনিক নহয় ইয়াৰ কাৰণে ডিটেইলছ এটা লাগব এটা ভিডিঅ' এটা লাগে ডিটেইলছ ভিডিঅ' লাগে ঠিক আছে এইখিনি মনত ৰাখিলে এইখিনিৰ কাৰণে এনাফ হৈ যাব আৰু তোমালোকে যিহেতু ফাৰ্ষ্ট ইয়াৰত পঢ়ি আহিছা আইডিয়া মোতকে বেছি আছে তোমালোকৰ ওকে চোৱা তেতিয়াহ'লে এইটো বুজি পাইছা বৃহত্তম অখণ্ড ফলন ঠিক আছে গল ওকে চাও এতিয়া কি আছে বৃহত্তম অখণ্ড ফলন ক'ৰ পৰা ক'ত গৈছে কেনেকা লিখে এনেকা বক্স ফাংচন বুলিও কয় চাও আমি কি কৈছে আমি চেক কৰো এইটো আমাৰ একই কি হ'ব না আচ্ছাদক হ'ব ঠিক আছে চেক কৰো আমি সো ইফালে কি আছে আমাৰ আৰৰ পৰা বাস্তৱ সংখ্যা এবাৰ চোৱা 1 যদি দিয়া বক্সৰ ভিতৰত 1 দিলে কিমান পাম 1 পাম 1.1 দিলো কিমান কাৰণ 1.1 কিয় দিব পাৰি আছো কাৰণ বাস্তৱ সংখ্যা মই সব পাৰিম মই পইণ্টও দিব পাৰিম মাইনাছ দিব পাৰিম সব পাৰিম 1.1 দিলো ইয়াৰ ভিতৰত যদি 1.1ও দিয়া 1.1 যদি দিয়া অলপ পিছত কাক টাচ কৰিব 2 এই মাত্ৰ কাক ক্ৰছ কৰিছে 1 এই দুটাৰ পৰা সৰু কোন নামটো গ্ৰেটেষ্ট কিন্তু কামটো সৰু লৈ আছো এই দুটাৰ পৰা কোনটো হ'ব কোনটো লম 1 তাৰ মানে 1.1 দিলো কি পাবা 1 পাবা 1.2 দিলো কি পাবা 1 পাবা হয় না নাই হয় না নাই তাৰ মানে এটা বস্তু চাইছা তুমি 1 দিয়া 1 পাবা 1.1 দিলি 1 পাবা 1.2 দিলি 1 পাবা 1.3 দিলে 1 পাবা 1 ৰ পৰা 2 ৰ ভিতৰলৈকে 2 নহয় 2 দিলে তো 2 পাই যাবা না 1 ৰ পৰা 2 আগলৈকে তুমি যিকোনো নম্বৰে দিয়া হলে কি পাবা 1 এ পাবা তাৰ মানে সবে কাক যায় এটাক কৰি আছে 1 তে এটাক কৰি আছে তাৰ মানে ইয়াৰ ভিন ভিন মৌলৰ বাবে ভিন ভিন আমি প্ৰতিচয় পাইছো নেকি পোৱাটো নাই তাৰ মানে এইটো আমাৰ একই কি হ'ব না নহয় এইটো আমাৰ একই কি নহয় কি লিখিম let 1 comma 1 comma বা 1.1 লৈ লো এটা ভাল হ'ব let 1.2 comma 1.3 ক'ত আছে আমাৰ আৰত আছে we have f of 1.2 is equals to f of 1.3 তাৰ মানে ইয়াতে যদি 1.2 দিয়া ইয়াৰ মান 1 পাম 1.3 দিলো ইয়াৰ মান 1 পাম কিন্তু x1 মানে 1.2 আৰু 1x2 ইকুৱেল নহয় therefore ফলনটো কি হ'ব একই কি হল না নহয় একই কি নহয় f ফলনটো আমাৰ একই কি নহয় বুজি পালা ক্লিয়াৰ হৈছে এইটো এবাৰ আমি ক'ত যাওঁ আচ্ছাদকত কি কৈছিলো 2 নম্বৰ সংহতিত যিমান কেইটা মৌল আছে গোটেই কেইটাৰে পূৰ্বছায়া হ'ব লাগিব for every elements in the second set there should be কি হ'ব লাগিব there should be pre images চোৱা এবাৰ pre images চোৱা এবাৰ কি হ'ব কেছটো আমাৰ তো বাস্তৱৰ পৰা বাস্তৱ আছে তাৰ মানে ইয়াতে 1 আছে 1.1 1.2 1.3 ডট সব আছে 2 আছে 2.1 ইভাগতো আছে না ইভাগো আমাৰ 1.1 1.1 এইটো ধৰা 1 আছে এইটো 1 তাৰপিছত 1.1 1.2 1.3 ডট ডট 2 সব আছে কাৰণ বাস্তৱৰ পৰা বাস্তৱ ইয়াতো পইণ্ট আছে ইয়াতো মাইনাছ তুমি 1 দিছা 1 পাইছা 1.1 দিছা 1 পাইছা 1.2 দিও 1 সব একেলগে 1 2 দিয়াৰ লগে লগে 2 পাইছা ইয়াতে যে ইমান কেইটা যে ডেসিমেল নাম্বাৰ আছে 1. এইবিলাক যে নাম্বাৰ আছে এটাৰতো পূৰ্বছায়া নাই আছে নেকি কিবা দিলে 1.1 পাবা নেকি নাপাও এটাৰতো পূৰ্বছায়া নাই যদি এটাৰো পূৰ্বছায়া নাই তেতিয়া হলে ইয়াৰ কোনো কি নাই গোটেই কেইটাৰ যেহেতু আমাৰ পূৰ্বছায়া নাই এটো আমাৰ আচ্ছাদক নহয় হৈছে ঠিক আছে যিকোনো एग्जांपल দি দিয়া let লৈ লো 1.1 1.2 যিকোনো 1.2 belongs to কি হ'ব r কিন্তু একে লাইনটো জানা তোমালোকে কিন্তু 1.2 ৰ কোনো কি নাই পূৰ্বছায়া নাই
therefore f ফলন টু আচ্ছাদক নহয় f ফলন টু আচ্ছাদক নহয় বাস ক্লিয়াৰ হৈছে ভালকে বুজি পাইছা ইন্টারেস্টিং লাগছে না আইডিয়া পাই গৈছে এবাৰ ভালকে ওকে f ফলনটো আমাৰ আচ্ছাদক নহয় যিকোনো উদাহৰণ দিব পাৰবা কোনো প্ৰবলেম নাই পইণ্টত দিলে হ'ল খালি হা অখণ্ড অংক দিব নালাগে নিজে গম পাইছা অখণ্ড অংক আহিব নামে অখণ্ড অংকৰ্ণ সংখ্যা আহিব ঘূৰি ঘূৰি ঠিক আছে নেক্সটত যাওঁ আমি ওকে চোৱা দেখো যে মডুলাস ফাংশন মাপাঙ্ক ফলন ইটো আমাৰ কি হ'ব চাই লওঁ আমি 1 1 হ'ব না 1 2 হ'ব না কি হ'ব চাই লওঁ ঠিক আছে ওকে বুজি লোৱা বস্তুটো চাই লোৱা বাস্তৱৰ পৰা বাস্তৱ আছে না বাস্তৱৰ পৰা বাস্তৱ আছে তাৰ মানে ইয়াতে আমাৰ কি আছে 0 আছে 1 আছে 2 আছে 1.1 1.3 বিলাকো আছে সব আছে -1 -2 সব আছে 0 আছে -1 -2 -3 ঐ পয়েন্ট বিলাকো আছে ৰে মাজত হা পয়েন্ট বিলাকো আছে কিন্তু কোনো প্ৰবলেম নাই ইয়াতে যদি তোমালোকে জানা মাপাঙ্ক মানে সদায় কি হৈ যাব আমাৰ পজিটিভ ওলাব ইয়াৰো এটা ডিটেইল ডিসকাশন আছে বাট এইখিনি কোৱেশ্চনৰ কাৰণে আমাৰ কি দৰকাৰ আছে যে তুমি 1 দিলা 1 ৰ মডুলাস কি হ'ব 1 তুমি -1 দিলা ইয়াৰ মডুলাস কি হ'ব 1 হ'ব ইয়াৰ হোল ডিসকাশন আছে এইবিলাক ফলনৰ ডিসকাশন আমি কি আছিল ফার্স্ট সেৰত আমাৰ যেটো সেকেন্ড চ্যাপ্টাৰ আছিল তাতে এইবিলাক ফলনৰ সাপেক্ষে ভালকে ডিটেইলছৰ ডিসকাশন আছিল ফার্স্ট সেৰত ঠিক আছে সো 1 দিছা সবে জানা পজিটিভ হৈ যাব পজিটিভ কিয় হয় কাৰণ এটা দূৰত্ব হয় আৰু দূৰত্ব সদায় আমাৰ কি হয় দূৰত্ব সদায় আমাৰ পজিটিভ হয় তাৰ মানে তুমি ইয়াতে 1 দিছা mod 1 কি হ'ব 1 পাম তুমি 0 দিছা mod 0 কি হ'ব 0 পাম তুমি -1 দিছা -1 ৰ mod কি হ'ব 1 পাম 2 দিছা 2 ৰ mod 2 পাবা ঠিক আছে -2 ৰ mod কি পাবা 2 এটা বস্তু চাইছা 1 দিছা 1 পাইছা -1 দিছা 1 পাইছা মানে 1 আৰু -1 একাক এটাক কৰিছে 1ক এটাক কৰিছে 2 আৰু -2 একাক এটাক কৰিছে 2ক এটাক কৰিছে মানে এটা দুটা বেলেগ বেলেগ মৌলৰ আমাৰ একে প্ৰতিছায়া হৈ আছে তাৰ মানে একই কি হ'ব না নাই একই কি নহয় 1 1 নহয় তো এক্সাম্পল সাপেক্ষে কৰিব লাগিব লেট সেম একে লিখা 1, -1 belongs to R we have f of 1 is equals to f of -1 but বা কিন্তু কি 1 is not equals to -1 তার মানে এই ফলনটো আমার একই কি নহয় এই ফলনটো আমার একই কি নহয় এইটো লিখাৰ ধৰণ পৰীক্ষাত এনেকা লিখিবা কিন্তু যেনেকা মই লিখি দিছো পৰীক্ষাত এনেকা লিখিলে ফুল মার্কস পাই যাবা কোনো টেনশন নাই হৈছে তো 1 1 গল 1 1 ইটো নহল অনটো চাও না অনটো চাও এবাৰ অনটো চাও অনটো মানে কি কৈছিলো দ্বিতীয় সংগতিৰ যিমান কেইটা মৌল আছে গোটেই কেইটাৰ পূৰ্বচয় আছে আছে না নাই আছে কিন্তু ইটোত আছে ইটোতো নাই কেনেকে নাই চোৱা তুমি 0 দিছা 0 পাইছা 1 দিছা 1 পাইছা 2 দিছা 2 পাইছা -2 দিছা 2 পাইছা তুমি যিকোনো নেগেটিভ সংখ্যা দিয়া ঘুৰি কেনে তুমি প্লাসতে গুছি আছা তাৰ মানে এই যে ইয়াতে কোনো এটাক কৰা নাই আৰু একে হল তাতে কোনো এটাকে নকৰে নেগেটিভৰ ফালে এটাকে কৰা নাই তো নেগেটিভৰ এটাৰো পূৰ্বচয় নাই তাৰ মানে ইটো আমাৰ আচ্ছাদক নহয় একে এক্সাম্পল লিখি দিলে হল একে এক্সাম্পল লিখি দিলে হল ঠিক আছে চোৱা let -1 of -2 দিছা -1 belongs to R জানে লাইটো কিন্তু -1 ৰ কোনো পূৰ্বচয় নাই therefore f ফলন টু কি আচ্ছাদক নহয় কিন্তু -1 একেবাৰে সেম কিন্তু -1 ৰ কোনো পূৰ্বচয় নাই therefore f ফলন টু কি নহয় আচ্ছাদক নহয় নেক্সট সিগনাপ ফাংশন সিগনাপ ফাংশনটো কেনে আছে চাই লও সিগনাপ ফাংশনে কি কৈছে আমাৰ গৈছে বাস্তৱ সংখ্যাৰ পৰা বাস্তৱ সংখ্যা কোৰ পৰা কোৰ গৈছে বাস্তৱৰ পৰা বাস্তৱ তাৰ মানে বুজি লও ইয়াতে আমাৰ পজিটিভ আলোটি ইউজ কৰি কিয় কি শুনি লিখিব লাগে পৰৰ আছে বা নেগেটিভ নাম্বাৰ পৰৰ আছে 0 একেৱালা আছে পজিটিভ নাম্বাৰ হয় না ইবাগো আমাৰ কি সেম ইফালে আছে নেগেটিভ সংখ্যা ইফালে আছে 0 ইফালে আছে পজিটিভ হয় না এই বাছৱা কি কৈছে যদি x মান 0 কে ডাঙৰ হয় if x is greater than 0 x is greater than 0 হলে পৰাই কোত যাব 1 তে যাব তাৰ মানে 1 দিলেও 1 পাবা 1 দিলেও 1 পাবা -2 দিলেও 1 পাবা 3 দিলেও 1 পাবা 5/7 দিলেও 1 পাবা x greater than 0 x ৰ মান 0 তে বেছি মানে পজিটিভ সংখ্যা
যিকোনো পজিটিভ সংখ্যা দিয়া তুমি বাৰে বাৰে প্ৰতিছায়া কি পাবা বাৰে বাৰে প্ৰতিছায়া 1 পাম 1 এণ্ড অনলি 1 পাম কাৰণ x যদি 0তকৈ ডাঙৰ হয় নহ'লে 1 পাম আৰু যিকোনো পজিটিভ সংখ্যা দিয়া তুমি বাৰে বাৰে ক'ত যাবা 1তে যাবা একেদৰে যদি x ৰ মান 0তকৈ কম দিয়া মানে যিকোনো যদি নেগেটিভ নম্বৰ দিয়া তুমি বাৰে বাৰে -1তে যাবা তো সব নেগেটিভ কেইটা -1তে যাব ইয়াৰ বাহিৰে বেলেগ ক'তো নাযায় আৰু 0 দিলে তো 0ত যাব তো তোমালোকে যদি ভালকে চাইছা ইটো কি 1 1 হ'ব নেকি আমাৰ ইটো কি আমাৰ একো কি হ'ব নেকি আৰামছে নহয় কিয় 1 দিছা 1 পাবা 2 দিছা 1 3 দিছা 1 4 দিছা গোটে পজিটিভৰ পুৰা লগ বিলিঙানে 1ত যায় এটাক কৰি আছে হয় না নাই ফৰ এক্সাম্পল লিখি দিও এটা let 1 comma 2 belongs to R. We have f of 1 is equals to f of 2. But f of 1 dilo 1 palm, f of 2 dilo 1 palm. Itu 1 aru 2 amar common noy. Therefore ki hobo ekoi ki nohoy. Therefore ekoi ki nohoy. Clear hoise? Buji pala idu ekoi ki nohoy. Okay. এবার নেক্সট যাও আমি আচ্ছা লগত যাও আচ্ছা লগত বেশি গম পাই নহয় কিয় নহয় কোৱাচোন সেইছো তুমি যিকোনো পজিটিভ সংখ্যা দিয়া তুমি 1 পাবা ইফালে আৰু কি 2 3 4 5 বিলাক সব আছে নাই এটাও পূৰ্ব চাই ইফালে চোৱা -2 -3 -4 আছে নাই এটাও পূৰ্ব চাই নাই যিকোনো এটা অন্তত বিলি নহল যিকোনো এটা হওঁগা একে দিলা কও so what এই ভিডিও দ্যাটস let কি লিখিম 2 লিখিম 2 আর আছে কিন্তু 2 কোনো পূর্বছয়া নাই কিন্তু 2 কোনো পূর্বছয়া নাই therefore f follow 2 আচ্ছা দক নহয় f follow 2 আচ্ছা দক নহয় ক্লিয়ার হইছে তো পাঁচ নম্বৰ লৈকে ভালকে ক্লিয়ার দাও তোমালোকৰ ক্লিয়ার হইছে একোটো ডাউট নাই লিখা স্টাইলটো বুজি পাইছা ভালকে ইন্টারেস্ট লাগছে নাই 1 1 2 তেতিয়াহ'লে আমি ইয়াতে আমাৰ ফাৰ্ষ্ট পাৰ্ট ভিডিঅ'টো অলপ শেষ কৰোঁ 1.2 ফাৰ্ষ্ট পাৰ্টটো শেষ কৰোঁ চ' হোপফুলি আমি যেতিয়া নেক্সট ভিডিঅ' আনিম ইয়াৰ বাকীখিনি যিকেইটা কুৱেশ্যন হৈ দিছে কিন্তু আমি নেক্সট ভিডিঅ'ত আমি কৰিম তো এইখিনি তোমালোকে একবাৰ প্ৰেক্টিছ কৰি লোৱা ভালকে কিবা যদি ডাউট হয় কমেণ্ট ছেকশ্যনত একদম ভৰি দিয়া যদি ক্লিয়াৰ হৈছে লিখা ন' ডাউট আৰু যদি ডাউট হয় কুৱেশ্যন কৰিলে আমি তোমাক ৰিপ্লাই দি দিওঁ সদায় ঠিক আছে অল দ্য বেষ্ট বাকীখিনি পঢ়া এণ্ড লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব টু আৱাৰ টেছলা টিচাৰ্ছ